নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত ক্লাছ 10 সমাজ বিজ্ঞান ইতিহাসৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পৰা আহিব পৰা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ্ছখিনি আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰি চাই যাবা আৰু কোৱেশ্চন আনসাৰ্ছখিনি নোট ডাউন কৰি ল'বা ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ইয়াৰ উত্তৰ হৈছে 1869 চনৰ 2 অক্টোবৰত 2 নম্বৰ প্ৰশ্ন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমত প্ৰয়োগ কৰিছিল উত্তৰ দক্ষিণ আফ্ৰিকাত 3 নম্বৰ প্ৰশ্ন ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল ইয়াৰ উত্তৰ হৈছে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল 4 নম্বৰ প্ৰশ্ন কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল ইয়াৰ উত্তৰ হৈছে মৌলানা শওকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলন সূচনা হৈছিল 5 নম্বৰ প্ৰশ্ন চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ইয়াৰ উত্তৰ হৈছে চৌৰি চৌৰাৰ ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল 6 নম্বৰ প্ৰশ্ন কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ইয়াৰ উত্তৰ হৈছে সাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে লাঠি চালনা কৰোঁতে লালা লাজপত ৰায় আহত হয় আৰু তাৰ ফলতে তেওঁ মৃত্যুবৰণ কৰে 7 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1929 চনৰ লাহোৰত বহা কংগ্ৰেছ অধিৱেশনত 8 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান ইয়াৰ উত্তৰ হৈছে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব হৈছে 385 কিলোমিটাৰ 9 নম্বৰ প্ৰশ্ন সীমান্ত গান্ধী নামেৰে কাক জনা যায় ইয়াৰ উত্তৰ হৈছে খান আব্দুল গফুৰ খানক জনা যায় 10 নম্বৰ প্ৰশ্ন লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেল কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল উত্তৰ হৈছে মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল 11 নম্বৰ প্ৰশ্ন 1932 চনত সাম্প্ৰদায়িক বাটোৱা বা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি ইয়াৰ উত্তৰ হৈছে ৰামছে মেকডনাল্ড 12 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল উত্তৰ আগষ্ট বিপ্লৱ আন্দোলনত 13 নম্বৰ প্ৰশ্ন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু 14 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ইয়াৰ উত্তৰ হৈছে এই বিখ্যাত বাণীটো ভাৰতীয় নেতা সুভাষ চন্দ্ৰ বসুৱে দিছিল 15 নম্বৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ নামেৰে জনা যায় 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা ইয়াৰ উত্তৰ হৈছে ভাৰতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ 1943 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হৈছিল 1942 চনৰ মাৰ্চ মাহত বিদেশ সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল এই লীগৰ সভাপতি হিচাপে ৰাজবিহাৰী বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ পুনৰ্জীৱিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই বাহিনীৰ মূল স্লোগান আছিল জয় হিন্দ নেতাজী সুভাষ চন্দ্ৰ বসুৱে আহ্বান জনোৱা মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম উক্তিয়ে সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল বিশ্বযুদ্ধত জাপানৰ পৰাজয়ত এই বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল 17 নম্বৰ প্ৰশ্নটো হৈছে
আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেকৈ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণসমূহ হ'ল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছনৰ বিৰোধিতা কৰা লাহোৰ কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজ্যৰ দাবীও এই আন্দোলনৰ আন এটা প্ৰধান কাৰণ আছিল। গান্ধীজীয়ে এই আন্দোলন ইতিহাস প্ৰসিদ্ধ দাণ্ডী যাত্ৰাৰে আৰম্ভ কৰিছিল। গান্ধীয়ে নিজে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ ঠাইখনলৈ খোজকাঢ়ি লোণ আইন ভংগৰ বাবে প্ৰায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। গোটেই দেশৰ ডেকা বুঢ়া পুৰুষ মহিলা ছাত্ৰ সকলোৱে এই আন্দোলনত যোগদান কৰিছিল। ১৮ নম্বৰ প্ৰশ্নটো হৈছে গান্ধীজীয়ে সত্যাগ্ৰহ ধাৰণাটো কাৰ পৰা প্ৰভাৱিত হৈছিল? ইয়াৰ উত্তৰ হৈছে লিও টলষ্টয় আৰু থৰুৰ পৰা প্ৰভাৱিত হৈছিল। ১৯ নম্বৰ প্ৰশ্ন কিমান চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হৈছে ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়। ২০ নম্বৰ প্ৰশ্ন ভাৰতীয় সেনাবাহিনীৰ কেপ্টেইন কোন আছিল? ইয়াৰ উত্তৰ হৈছে কেপ্টেইন মোহন সিং। ২১ নম্বৰ প্ৰশ্নটো হৈছে ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ১৯২০-২২ চনত গান্ধীজীয়ে অহিংসা পথৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ অসহযোগ আন্দোলন কৰিছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী নিকিনিবলৈ নানান ঠাইত বিদেশী বস্তু জ্বলাই দিয়া হৈছিল। বিদেশী বয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। ১৯২২ চনত উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত ৩জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধ কৰিছিল। সেয়েহে গান্ধীজীয়ে আন্দোলন বন্ধ কৰিছিল। ২২ নম্বৰ প্ৰশ্নটো হৈছে চাইমন কমিছন কি? চাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰ হৈছে ১৯১৯ চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ ১০ বছৰ পিছত আইনখনৰ কাৰ্যকৰীতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল। সেই মৰ্মে ১৯২৮ চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন ৭জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। মণ্টেগু চেমছফৰ্ড সংস্কাৰ কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই ১৯২৯ চনত গঠিত হোৱা এই কমিছনৰ প্ৰধান উদ্দেশ্য আছিল। ২৩ নম্বৰ প্ৰশ্নটো হৈছে ৰাওলাট আইন কি আছিল? ভাৰতীয় মানুহে কিয় এই আইনৰ বিৰোধিতা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ছাৰ চিডলি ৰাওলাটৰ নেতৃত্বত অনুমোদন হোৱা এখন কুখ্যাত আইন ১৯১৯ চনৰ মাৰ্চ মাহত ভাৰতত প্ৰয়োগ কৰে। ইয়াকে ৰাওলাট আইন বোলা হয়। এই আইনৰ প্ৰয়োগ কৰাৰ ফলত ভাৰতীয় মানুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু ইয়াৰ বিৰোধিতা কৰাৰ কাৰণ হ'ল ১ নম্বৰ এই আইনৰ জৰিয়তে ভাৰতীয় বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল। ২ নম্বৰ কাৰণটো হৈছে বিনা বিচাৰে মানুহক আটক জুৰিৰ সহায় নোলোৱাকৈ ৰাজনৈতিক অপৰাধীৰ বিচাৰত ৰখা হৈছিল। ২৪ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈছিল আৰু মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন হৈছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনাইছিল আৰু অহিংসা আন্দোলনেৰে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি ভাবিছিল। ২৫ নম্বৰ প্ৰশ্নটো হৈছে সাম্প্ৰদায়িক বাটোৱাৰা কি? ইয়াৰ উত্তৰ হৈছে সাম্প্ৰদায়িক বাটোৱাৰা ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিছিল। ১৯৩২ চনত ব্ৰিটিছ চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰামেছে
মেকডনাল্ডে আনুষ্ঠানিকভাৱে সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল হিন্দুসকলৰ মাজত বিভাজন সৃষ্টি কৰা। ২৬ নম্বৰ প্ৰশ্নটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হৈছে ১৩ এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন জনসভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই শান্তিপূৰ্ণ জনতাক এবাৰো সাৱধানবাণী নুশুনোৱাকৈ ডায়াৰে গুলীচালনাৰ নিৰ্দেশ দিয়ে। হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশনাত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰিছিল। সেই গুলীচালনাত শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল। এই গুলীচালনাৰ ফলত চৰকাৰী হিচাপে ৩৭৯ জন নিহত আৰু ১,১৩৭ জন আহত হয়। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদক ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল। ২৭ নম্বৰ প্ৰশ্নটো হৈছে অসহযোগ আন্দোলনৰ কাৰণ লিখা। অসহযোগ আন্দোলনৰ প্ৰধান কাৰণকেইটা আছিল প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু ভাৰতীয় মুছলমানসকলৰ দ্বাৰা খিলাফত আন্দোলন। ২৮ নম্বৰ প্ৰশ্নটো হৈছে কেবিনেট মিছনৰ সদস্যসকল কোন কোন আছিল? ইয়াৰ উত্তৰ হৈছে কেবিনেট মিছনৰ সদস্যসকল আছিল ছাৰ ষ্টেটফৰ্ড ক্ৰিপ্ছ, লৰ্ড পেথিক লৰেন্স আৰু A.V. আলেকজেণ্ডাৰ আছিল কেবিনেট মিছনৰ সদস্য। ২৯ নম্বৰ প্ৰশ্নটো হৈছে দাণ্ডী যাত্ৰা কি? ই কিমান চনত সংঘটিত হয়? ইয়াৰ উত্তৰ হৈছে ১৯৩০ চনত লোণ সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ হোৱা যাত্ৰাক দাণ্ডী যাত্ৰা বুলি জনা যায়। দাণ্ডী যাত্ৰা আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা গান্ধীয়ে ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। আৰু এই পাৰ্টিৰ পৰা আহিব পৰা লাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে গান্ধী আৰৱিন্দ চুক্তি তিনিটা লিখা। উত্তৰ ১ নম্বৰ চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ২ নম্বৰ সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু ৩ নম্বৰ চৰকাৰে সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰিব।